ৰাজ্যত গুটকা পান মছলাৰ ভয়ংকৰ সিন্ডিকেট অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত সক্ৰিয় গুণ্ডা বাহিনী প্ৰতিখন গুটখাবৰ্তী বাহনৰ পৰা সংগ্ৰহ ৩৫,০০০ টকাকৈ সিন্ডিকেটৰ নেতৃত্বত হাফিজুল ৰহমান আৰু মইনাল হক হততে অপৰাধীৰ প্ৰতি কঠোৰোৱা অসম আৰক্ষীয়ে কিয় এনকাউণ্টাৰ নকৰে সিন্ডিকেট গুণ্ডাক এয়া অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেট বহিৰাজ্যৰ পৰা অহা গুটখাবৰ্তী বাহনসমূহ এই গেটেৰেই প্ৰৱেশ কৰে অসমত কিন্তু অসমত প্ৰৱেশ কৰিলেই প্ৰতিখন বাহনৰ পৰা হাফিজুল আৰু মইনালৰ গুণ্ডা বাহিনীক দিব লাগে ৩৫,০০০ কৈ এফালে অভিযোগ মতে ভুৱা ইনভইচ ব্যৱহাৰ কৰি অসমত প্ৰৱেশ কৰে গুটখাবৰ্তী বাহনসমূহত নাথাকে ইৱে বিল চৰকাৰক দি আহিছে কোটি কোটি টকাৰ GST ফাঁকি শ্ৰীৰামপুৰ আৰু গোসাইগাঁও GST বিভাগ মেনেজ হোৱাৰ অভিযোগ মতে শ্ৰীৰামপুৰ আৰু গোসাইগাঁও GST বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰে মিতিৰালি কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কৰ ফাঁকিৰে এই সিন্ডিকেট চলাই আহিছে হাফিজুল আৰু মইনালে ২২ মেত GST আৰু ৱে বিল নথকা গুটখাবৰ্তী বাহন জব্দ কৰিছিল ধুবুৰীৰ GST বিভাগে HR 38AF 6708 নম্বৰৰ কণ্টেইনাৰখনক জৰিমনা বিহিছিল ১৫,০৮,৩২০ টকা বিমল পান মছলা ভৰ্তি কণ্টেইনাৰখন জব্দ হোৱাৰ পাছত পুনৰবাৰ প্ৰমাণ হৈছিল এই ভয়াৱহ সিন্ডিকেট শ্ৰীৰামপুৰ গেটেৰে দৈনিক পাৰ হোৱা এনে বাহনৰ পৰা এতিয়া কোটি কোটি টকা সংগ্ৰহ কৰে হাফিজুল আৰু মইনালৰ গুণ্ডা বাহিনীয়ে এই গুটখা সিন্ডিকেটক লৈ ৰহস্যজনকভাৱে নীৰৱ আৰক্ষী প্ৰশাসন কাৰ আশীৰ্বাদ গুটখা সিন্ডিকেটৰ আঁৰত থকা হাফিজুল আৰু মইনালৰ মূৰত অসম লাইভ 24ৰ অনুসন্ধানত পোহৰলৈ আহিব এই গুটখা সিন্ডিকেটৰ এটাৰ পাছত আনটো ভয়ংকৰ তথ্য ব্যুৰ ৰিপৰ্ট অসম লাইভ 24